যদি ভালকে গাইডেন্স মাক বাপেকে দিয়ে সেই ল'ৰা ছোৱালী বিপথে নাযায় যদি মই মোৰ মা দেউতাৰ লগত ওপেনলি ডমেষ্টিক ভায়োলেন্সৰ কথাখিনি সেই সময়ত পাতিব পাৰিলোহেঁতেন তেতিয়া চাগে মই 7 বছৰ মাৰ নাখালোহেঁতেন কিন্তু মোৰ হিম্মত নাছিলে যে মই মাক ফোন কৰি কওঁ যে মা এটা মুছলমান ল'ৰাৰ লগত মই প্ৰেমত পৰিছোঁ আৰু সেই ল'ৰাটোৱে মোক দিনে ৰাতিয়ে মাৰে কি ক'লেহেঁতেন জানা সেইটো সময়ত ঘৰলৈ ঘূৰি আহা কোনো দৰকাৰ নাই কেৰিয়াৰ কৰিবলৈ ধ্বংস কেৰিয়াৰ কাৰ হ'লহেঁতেন মোৰ কিন্তু দুখটো কাৰ ল'ৰাটোৰ মই কেলে ঘৰলৈ ঘূৰি আহিম সিহে ঘূৰি যাবগৈ লাগে হয়নে গতিকে মই সেইকাৰণে ভাবোঁ একদম নেচাৰেল কথা এইটো এনকাৰেজ নকৰোঁ যে ঐ বয়ফ্ৰেণ্ড বনাগে দেই বয়ফ্ৰেণ্ড বনাগে তোৰ 15 ইয়াৰ্ছত ফাৰ্ষ্ট ফ'কাছ বয়ফ্ৰেণ্ড নহয় মই ৰণীক সদায় যেনেকৈ কওঁ ফাৰ্ষ্ট ফ'কাছ তোমাৰ কেৰিয়াৰ কাৰণ যেতিয়া তুমি নিজকে এইটো পৰ্যায়লৈ উঠাব পাৰিবা কোৱালিটি অফ গাৰ্লছ তোমাৰ ফালে যোন আহিব সিহঁতো এইটো কোৱালিটিৰ আহিব তুমি যদি পঢ়া শুনা এৰি বাইকটোৰ দুকাটি চলাই পেলাই তই যদি এনি টাইম বানিয়ান পিন্ধি পেলাই যাওঁ তোৰ কোৱালিটি অফ ছোৱালী তেনেকুৱাই আহিব যোনে তোক চাব 2 মিনিট